guys, welcome. মই আছো আপোনালোকৰ লগত কংকনা বৰ্ডলৈ আৰু আপোনালোকে চাই আছে এডুটক আসাম ইউটিউব চেনেলটো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি 2022 to 2023 মাষ্টাৰ্ছৰ যিখিনি কোৰ্ছ আছে সেই কোৰ্ছসমূহৰ ফি ষ্ট্ৰাকচাৰ বিষয়ে লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, সেয়ে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু লগতে এটা সৰু ৰিকুৱেষ্ট, যদি আজি আপুনি প্ৰথমবাৰ এই চেনেলটোত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এই ধৰণৰ মই যেতিয়া আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ডিব্ৰুগড় ইউনিভাৰ্চিটি MA ফি ষ্ট্ৰাকচাৰ 2022 to 2023 ফাৰ্ষ্ট কোৰ্ছটো হৈছে MA ইন এন্থ্ৰপ'লজি আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব BA ইন এন্থ্ৰপ'লজি উইথ 45% মাৰ্কছ ইন এগ্ৰিগেট আৰু ইয়াৰ ফিজ হ'ব 31,320। ছেকেণ্ড হ'ব MA ইন ছ'চিয়লজি আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেইম হয় 45% মাৰ্কছ আৰু ফিজ হ'ব 31,340। MA ইন ষ্টেটিষ্টিক্স, চ' ইয়াৰো ছেইম হয় 45% মুঠ মাৰ্কছ লাগিব এলিজিবিলিটিৰ কাৰণে আৰু ফিজ হ'ব 31,360। MA ইন ফিল'চফি, eligibility লাগিব BA in relevant discipline with 45% marks in aggregate আৰু ইয়াৰ ফিজ হ'ব 31,380। MA in Hindi, ইয়াৰ eligibility হ'ব same 45% marks আৰু ফিজ হ'ব 31,400। MA in political science, same eligibility 45% আৰু ফিজ হ'ব 31,420। MA in history 45% marks for eligibility আৰু fees হ'ব 31,440। MA in mathematics আৰু ইয়াৰো same 45% marks আৰু fees হ'ব 31,440। MA in geography for eligibility 45% marks আৰু fees হ'ব 31,480। MA in Assamese, ইয়াৰ eligibility হ'ব BA with Assamese আৰু ইয়াৰ ফিজ হ'ব 31,500। MA in Economics, for eligibility criteria graduation with 45% marks with major in Economics আৰু ফিজ হ'ব 31,520। MA in Education, ইয়াৰ eligibility হ'ব BA in relevant discipline with 45% marks in aggregate আৰু ফিজ হ'ব 31,450। MA in English, ইয়াৰ eligibility দিয়া নাই, but most probably 45% marks হ'ব আৰু ইয়াৰ ফিজ হ'ব 31,560। MA in applied psychology, ইয়াৰ eligibility criteria হ'ব graduates excluding fine arts আৰু ইয়াৰ ফিজ হ'ব 31,580। MA in mass communication, for eligibility bachelor's degree in any discipline আৰু ফিজ হ'ব 31,600। MA in Satya Dance, so your eligibility হ'ব bachelor degree in performing arts আৰু fees হ'ব 31,680। তাৰপিছত আহিব MA in theater art আৰু ইয়াৰ fees হ'ব 31,640। MA in vocal music, ইয়াৰ eligibility দিয়া নাই আৰু ইয়াৰ fees হ'ব 31,660। এইখিনি আসলে আজিৰ ভিডিঅ'টোত। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিব আৰু ভিডিঅ'টো ৰিলেটেড যদি যিকোনো ধৰণৰ আপোনালোকৰ কুৱেশ্যনছ থাকে তেনেহ'লে আপোনালোকে তলত কমেণ্ট বক্সত মোক সুধিব পাৰে। আৰু আজি যদি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টোৰ শেষত ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি থৈ যাব। ধন্যবাদ।